চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজি নতুন এটা ভিডিঅ'। আজি আচলতে ভিডিঅ' বহুত দিনৰ মূৰত দিছোঁ, বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই। আজি আচলতে মই ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। ইমান মানে বহুত দীঘলীয়া দিন হ'ল, আপোনালোকে যিহেতুকে ছাবস্ক্ৰাইব কৰি পেলাই থৈছে, আপোনালোকে ভাবিছে কিয় ইমান দিন ভিডিঅ' দিয়া নাই। মই আচলতে কিছুমান কামত ব্যস্ত হৈ আছিলোঁ, সেইটো কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ। ভিডিঅ' বনাবলৈ আচলতে তেনেকুৱা টপিকো লোৱা নাছিলে। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। মোৰ বৰ্তমান খবৰ ভালেই। মই আজি আচলতে নতুন কাম এটা কৰি আছোঁ। কাম এটা মানে আচলতে নতুন কিবা এটা কৰিব বিচাৰিছোঁ। নতুন আকৌ মানে জাৰ্চি গৰু তেনেকুৱা আনিম বুলি ভাবি আছোঁ আৰু এজনী দুজনীমান কি পাৰোঁ। প্ৰথম চাগে সদ্যহতে এজনীয়ে অনা হ'ব। তাত সেই গতিকতে মানে এতিয়া আচলতে ৰুম এটা মানে ঠিক কৰি আছোঁ। মিস্ত্ৰী পোৱা নগ'ল, সেইটো কাৰণে মই নিজে আৰু আচলতে ঘৰৰ ওচৰৰ দাদা এটা আমি দুয়োটাই মিলি পেলাই মানে এইটো ৰুমটো আচলতে ঠিক কৰি আছোঁ। এইটো ছাগলী আছিলে, এতিয়া ছাগলী নাই। এইটো এতিয়া ছাগলী চাং ভাগি এইটো আকৌ নতুনকৈ মানে এতিয়া আমি আজি দুইটা ঢালাই দিম বুলি ভাবিছোঁ। তাকে এতিয়া তলত মানে এইখিনি ধুনীয়াকৈ চাফা তাফা কৰি চিপাং মাৰি আছোঁ ধুনীয়াকৈ। এইখিনি এতিয়া আচলতে পুৰা ধুনীয়াকৈ একদম চিপাং মাৰি লৈছোঁ। চিপাং মাৰি পেলাই বালিটো ধুনীয়াকৈ বহাই লৈছোঁ। বালিটো এনেকৈ বহাই ল'ব লাগিব। মিস্ত্ৰী নাপালোঁ কাৰণে আজি আচলতে নিজে কৰিলোঁ। মানে আৰু দাদা এটা আছে ঘৰৰ ওচৰত, সি এতিয়া ভাত খাবলৈ গৈছে। সি আহিলে তেতিয়া মই মানে দুটাই কৰিম আৰু চেষ্টা কৰি চাওঁ কি হয়, পাৰোঁনে নোৱাৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। নিশ্চয় আজি ভিডিঅ'টো চাই পেলাই ভালে পাব। ভাল পাব মানে তেনেকুৱা আজি একো জানিবলগীয়া কথা ইমান বিশেষকৈ নাই, হ'লেও চেষ্টা কৰিছোঁ কি কেনেকৈ বনাওঁ কি কৰোঁ সেইখিনিকে বোলো দেখাওঁ আপোনালোকক বনোৱাখিনি ধুনীয়াকৈ। তো তাকে ভিডিঅ'টো ধুনীয়াকৈ লাষ্টলৈকে চাই থাকক। এতিয়া আৰম্ভণি হৈছে, লাষ্টলৈ মজাটো পাব আমি কেনেকৈ আমি বস্তুটো কৰিব পাৰোঁনে নোৱাৰোঁ। আপোনালোকে চাব সকলোৱে। পূৰা ৰেডি হৈ গ'ল। এতিয়া একদম পূৰা ফুটা চুটা কৰি পানী চানী ভৰাই ৰেডি। মানে এতিয়া খালি ইয়াৰ ওপৰত এই কাটা শিলটো দি পেলাই ধুমুচটো মাৰি পেলাই ঢালাই কৰিব পাৰোঁ আৰু এতিয়া ধুমুচটো শিলটো পাৰি ধুনীয়াকৈ ধুমুচটো মাৰি পেলাই ঢালাইটো দি দিব পাৰোঁ। পূৰা একদম মানে চলিং টলিং কৰা হৈ গ'ল। এতিয়া ইয়াত চলিং পূৰা নিজে আনি কৰি দাদা এটাই মই মানে নিজে একদম ফালি কৰি পূৰা ৰেডি কৰি চলিং কৰাই দিয়া হৈ গ'ল। ওপৰত বালি ছটিয়াই আছোঁ। তাৰপিছত এতিয়া লাহে ধীৰে মানে ঢালাইটো দিম আৰু আজি বহুত গৰম, বহুত কষ্ট হ'ল, হ'লেও উপায় নাই। আচলতে নিজে কৰিছোঁ, মিস্ত্ৰীও পোৱা নগ'ল। তাৰপিছত নিজে বোলো আজি কৰি চাওঁ। মই আচলতে নিজে দুই এটা কাম এনেকৈ কৰি থাকোঁ। তো আপোনালোককো ভাবিলোঁ ভিডিঅ' এটা বনাই পেলাই ধুনীয়াকৈ দেখাই দিওঁ। এতিয়া মানে চলিংটো কৰা হৈ গ'ল। এতিয়া মানে 50% কাম হৈছেগৈ আৰু চলিংটো কৰা। তাৰপিছত এতিয়া তাৰপিছত মানে এতিয়া আপোনাৰ ঢালাইটো দিব লাগিব। ঢালাইটো দি দিলে আৰু হৈ গ'ল। এইটো মোৰ আচলতে নতুন বিজনেছ, কি হয় জানো। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাল হয়। অইন ব্যৱসায়ীবিলাকৰ নিচিনা যাতে এইটো ব্যৱসায়ো ছাকচেছ হওঁ, মানে যাতে ভাল হয় আৰু সেইখিনিয়ে। নতুনকৈ গৰু আনিম বুলি ভাবিছোঁ। ডায়েৰী ফাৰ্মখন মানে ফাৰ্ম বুলি নহয়, ঠিক এজনী দুজনীৰ পৰা ষ্টাৰ্ট কৰিম। বেছি পইচাও নাই, মানে সৰুকৈ ষ্টাৰ্ট কৰিম আৰু তো ঢালাই চালাই কৰি লওঁ। ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক শেষলৈকে, ভিডিঅ'টো ভাল লাগিব। তো আমি ঢালাই কৰিব পাৰোঁনে নোৱাৰোঁ, মিস্ত্ৰী নোহোৱাকৈ মানে আমি নিজে কামবিলাক কৰিব পাৰোঁ নাই, সেইটো আপোনালোকে মই দেখাইছোঁ আৰু সেইটো চাওক। আপোনালোকেও কেতিয়াবা কৰিব পাৰিব মিস্ত্ৰী নহ'লে। একদম মানে চলিং টলিং কৰি পূৰা ৰেডি হৈ গ'ল। এতিয়া মছলাখিনি বনাই আছোঁ, মছলা পানী দি আছোঁ। মানে মছলাটো বনোৱা হ'লে আৰু এইখিনিত পূৰা ঢালাইটো কৰি দিয়া হ'ব। নিজে কৈছোঁ আচলতে মানে মিস্ত্ৰী নোহোৱাকৈনো কৰিব পাৰোঁনে নোৱাৰোঁ সেইটো চাইছিলোঁ। চাই পেলাই এতিয়ালৈকে মানে 50% কাম হৈছে আৰু তলৰ কামখিনি হৈছে। খালি এতিয়া ঢালাইটো দি দিলে হৈ যাব। ঢালাইটো মানে দিবলৈ কাৰণে হেৰি কৰি আছোঁ আৰু মছলাখিনি ৰেডি কৰি লৈছোঁ। মিলাই পেলাই ঢালাইটো দি লওঁ। তাৰপিছত ঢালাইটো দিয়া হোৱাৰ পিছতনো কেনেকুৱা হয় ৰখক, ধুনীয়াকৈ মানে এটা ছিষ্টেমত মিলাই আহি আছোঁ আৰু এনেকৈ অলপ অলপ লৈ ধুনীয়াকৈ অলপ অলপকৈ সেয়া গোটেইকেইটা চুককেইটাত অলপকৈ মিলাই দি দিছোঁ। মানে এঢলীয়াটো হ'বলৈ বেছি ইম্পৰ্টেণ্টটো গৰুৰ এইটো বান্ধিবলৈ কাৰণে ৰছী দি মানে বান্ধিবৰ কাৰণে এনেকৈ ক্লেম্পকেইটা লগাই দিছোঁ। এয়া এনেকুৱা এফালে নট আছে, তেতিয়া মানে ওলাই নাহে আৰু পকাখনৰ পৰা টানিলেও ক্লেম্পকেইটা লগাই দিছোঁ। এতিয়া মানে অলপ অলপকৈ ধুনীয়াকৈ এইখিনি এটা ছাইড মিলাই লৈছোঁ, মিলাই পেলাই ধুনীয়াকৈ দি দিছোঁ আৰু মানে ইমান ভালকৈ হোৱা নাই আৰু মিস্ত্ৰীটো নহয়তো, এনেই মানে খালি জাষ্ট ট্ৰাই কৰি পেলাই চাইছোঁ বস্তুটো পাৰিছোঁনে নাই। আপোনালোকে কমেণ্ট এটা কৰি পেলাই জনাব বস্তুটো ভালকৈ হৈছেনে নাই। মানে এনেই খালি অলপ চিম্পুলকৈ আৰু চিম্পুলকৈ মানে কি আৰু গৰু ঘৰহে হৈ যাব, একো নাই। এই জাষ্ট চেষ্টা কৰিছোঁ, মানে বস্তুটো খালি এঢলীয়া হোৱাটোৱে আৰু বস্তুটো অলপ খালি মিলাই দিব লাগে। আধা কেজিমান হৈ গ'ল আৰু এইখিনি আছে আৰু অলপ কৰিলে হৈ যাব মানে, আৰু বেছি নাই আৰু আপোনাৰ ইমানখিনি হৈ গ'ল। ধুনীয়াকৈ ইমানখিনি কৰি দিলোঁ। কি কৰিছোঁ কেনেকুৱা হৈছে নাজানো আৰু এনেই খালি জাষ্ট ফাইনেলি পূৰা একদম মানে বনাই কৰি ৰেডি হৈ গ'ল। বহুত ৰ'দত একদম বাম্পাৰ কাৰা ৰ'দ, মানে
পূৰা একদম বনাই কৰি ৰেডি কৰি দিলোঁ। এয়া চাওক আপোনালোকে গৰু গোহালি মজিয়াখন পূৰা ধুনীয়াকৈ হৈ গ'ল। এদিলে হৈছে মানে কিমান পাইছোঁ কি হৈছে নাজানো আৰু হ'লেও চেষ্টা কৰিছোঁ। আপোনালোকে চাওক ইমান মিস্ত্ৰী নিচিনা মানে ফিনিচিং কৰিব পৰা নাইতো, একো নাই, যোগাৰো নাই ইমান। তেনেকৈ বনাই পেলাই মানে ক্লিয়াৰ কৰি লওঁ। হ'লেও আপোনালোককো বোলো ভিডিঅ' এটা বনাই পেলাই উপস্থাপন কৰি পেলাই দেখাম। মানে বহুত দিন হ'ল ইউটিউব চেনেলটোত ভিডিঅ' দিয়া নাছিলোঁ। তাকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু মই গৰু অনাৰ পিছত আপোনালোকৰ ভিডিঅ' এটা বনাই পেলাই দেখাম যে মই কেনেকুৱা গৰু আনিলোঁ, কি কৰিলোঁ, গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাম। আপোনালোকে গোটেইখিনি কথাখিনি জানিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব।